Good morning, friends. ৰাতিপুৱা আমি ফিল্ডতে খোজকাঢ়ি আছোঁ আৰু এফালে মোৰ কবিতাই মই আৰু যেহেতু 4 তাৰিখ পালে আহি 4 তাৰিখৰ পৰা ইণ্টাৰভিউ গতিকে অকণমান প্ৰেক্টিছটো জোৰদাৰ চলাই আছোঁ আৰু কি হয় নাজানো আপোনালোকে অকণমান আশীৰ্বাদ কৰিব আৰু কবিতাৰ লগতে মই অলপ এনেই খোজকাঢ়ি আছোঁ আৰু ফিল্ডত দিয়া দেখিছে আপোনালোকে মই দেখাই আছোঁ চাওকচোন সকলোৱে দৌৰি আছে খোজকাঢ়ি আছে তো এফালে এয়া চাওক সকলোৱে দৌৰি আছে জাপ মাৰি আছে লং জাম্প তো বন্ধুসকল সমানে একদম পূৰা খোজকাঢ়ি আছোঁ আৰু তাই ভয়ে খাইছে কি হয় নাজানো আৰু আপোনালোকে অকণমান আশীৰ্বাদ কৰিব কাৰণ কালি পৰহি নাহোঁ 2 দিন ৰেষ্ট তাৰপিছত আৰু 4 তাৰিখে ইণ্টাৰভিউ আছে মানে তুলসীৰ লগত দুবৰি মুক্ত হৈ আছোঁ ক'ব গ'লে হয় তুলসীৰ লগত দুবৰি মুক্ত এতিয়া দুপাক ঘূৰিলোৱে আৰু অঁ হ'ব দিয়া এতিয়া মানে কি দৌৰিব লাগিব ৰানিং ন কি এইফালে চাই পেলাই গোৱা কি কৰিব লাগিব এতিয়া ৰানিং হ'ব দৌৰিব লাগিব আজি মানে নহ'ব গম পাইছে আজি একদম মাৰিবই লাগিব 7 মিনিটত মানে 5 পাক মাৰিবই লাগিব আজি ৰেহাই দিয়া নহ'ব ঠিক আছে পাৰিবনে সাজুনে অঁ সাজু বোলে আপোনালোকে চাই থাকক ষ্টাৰ্ট একদম আজি টাইম উলিয়াইছোঁ আপোনালোকক লাইভ দেখাম কেই মিনিটত কিমান দৌৰে ষ্টাৰ্ট বঢ়িয়া দৌৰি থাকা বঢ়িয়া এইটো হিচাপতে দৌৰি থাকা আজি মানে 7.5 মিনিটত সোমাব লাগিব ইয়া সুন্দৰ বঢ়িয়া 5 মিনিট 8 ছেকেণ্ড হৈছে 5 মিনিট 8 ছেকেণ্ডত 3 পাক হৈছে আৰু 2 পাক লাগে আৰু 2 পাক মৰাৰ পিছত তেতিয়া গম পোৱা যাব কি হয় দিয়া আৰু পাক জোৰ লগাই দিয়া অকণ যিমান জোৰ আছে লগাই দিয়া 4 পাক হ'ল 6 মিনিট 58 ছেকেণ্ড বঢ়িয়া 8 মিনিট লাগি গ'ল 8 মিনিট 20 ছেকেণ্ড লাগি গ'ল দৌৰি হ'ল এতিয়া লং জাম্প মাৰিব যেনে তেনে সোমালে আৰু 8 মিনিট 26 ছেকেণ্ডত স্পীড দৌৰা বঢ়িয়া গুড